channel Smart Ideas with Ipshita. So friends, মোৰ এটি নতুন ভিডিঅ'লৈ মই আপোনালোক সকলোকে বহুত স্বাগতম জনাইছোঁ. So friends, আজি আমি কলৈ যাম সেইটো মই আপোনালোকক নকওঁ, কিন্তু আমি যলৈ যাম মই ভাবিছিলোঁ যে তাকে যাওঁতে এটা ভিডিঅ'য়ে বনাই দিওঁ. So এতিয়া মই এটা ভিডিঅ' বনাম. চ' আশা কৰিছোঁ আপোনালোক সকলোৱে মোৰ সম্পূৰ্ণ ভিডিঅ'টো চাই ভাল পাব, আৰু যদি চাই ভাল পাব তেনেহ'লে লাইক কমেণ্ট, আৰু যদি আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰ চাই তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব. ব'লক এতিয়া আমি যাই আছোঁ. এই আহিছে আমাৰ আইতা আৰু এই আহিছে আমাৰ মা ধনখুৰা আৰু আছে ককা. So friends, এতিয়া আমি যাই আছো. So friends, আমি ৰাস্তা দি যাই থাকোঁতে স্কুলৰ ল'ৰা ছোৱালীবোৰৰ প্ৰচেছন তাকে অলপ ভিডিঅ' কৰিলোঁ ফ্ৰেণ্ডছ. এয়া চাওক. এতিয়া আমি বেকালি আহি পালোঁ, আৰু এই হৈছে ৰিংকু পেহঁতৰ ঘৰটো. চব ফ্ৰেণ্ডছ, এতিয়া আমি চাহ খাই উঠিলোঁ. এতিয়া আইতাবোৰে নাম ধৰিব. দাদা বা আইতা ককা আছে. ল'ৰা ছোৱালীবোৰে খেলি আছে. ইয়াতে কিবা সৰু সৰু মাছ আছে. এয়া চাওক ফ্ৰেণ্ডছ, এয়া চাওক বাবুটো খেলি কি কৰি দিলে. এতিয়া আমি ইয়াতে পৰি যাম, হয়নে বোলো? ফ্ৰেণ্ডছ, পৰিয়ালতে আহি বহুত ভাল লাগিছে আৰু বহুত মজাও লাগিছে সিহঁতৰ লগত খেলি. ফ্ৰেণ্ডছ, এয়া এতিয়া সকলোবোৰে খাই লৈ অলপ ফুৰিব ওলাই আহিছে ৰাস্তাত. চবৰে ইয়াতে আহি ভাল লাগিছে সেইকাৰণে. এতিয়া আমি ঘৰলৈ যাব ওলাইছো. ফ্ৰেণ্ডছ, এতিয়া আমি যাওঁ. চব ফ্ৰেণ্ডছ, এইটো হৈছে আমাৰ বৰমা. হাই কৈ দিয়া. যেতিয়া আমি মালিগাঁৱত ৰখিছোঁ, আমাৰ ককা কিবা কামত বাহিৰত ওলাই গৈছে, আৰু এয়া চাওক আমাৰ আইতা. হাই কৈ দিয়া. হাই. আৰু এয়া চাওক আমাৰ পিংকিও ইয়াতে বহি আছে মোৰ লগত.
চ' ফ্ৰেণ্ডছ আশা কৰিছোঁ আপোনালোক সকলোৱে মোৰ এই সম্পূৰ্ণ ভিডিঅ'টো চাই ভাল পাইছে আৰু যদি চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট আৰু যদি আপোনালোকে মোৰ এই চেনেলটো প্ৰথমবাৰ চাইছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চ' আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। নতুন ভিডিঅ'ত পুনৰ লগ পাম। বাই বাই ফ্ৰেণ্ডছ, লাভ ইউ অল।